প্ৰধানমন্ত্ৰী এৰিলে নিজৰ দেশ গণভৱন এতিয়া জনতাৰ হাতত নাই প্ৰধানমন্ত্ৰী নাই কোনো নেতা পালি নেতা শেখ হাছিনাই এতিয়া বন্ধু দেশ ভাৰততেই লৈছে আশ্ৰয় কেইবাশ মানুহৰ মৃত্যুত ৰক্তাক্ত বাংলাদেশৰ ৰাজপথ তাৰ মাজতে ঢাকা এৰি ভাৰতত প্ৰৱেশ কৰিছে শেখ হাছিনাই সোমবাৰে ভনীয়েক ৰেহানাৰ সৈতে হেলিকপ্টাৰেৰে দেশ এৰিছে হাছিনাই এয়াই জানো হাছিনাই প্ৰথম দেশ এৰি পলাইছে ৪৯ বছৰ পূৰ্বে ভনীয়েকক লগত লৈ দেশ এৰিছিল হাছিনাই তেতিয়া হাছিনাই বুজিব পৰা নাছিল কিমান বিপৰ্যয়ে তেওঁৰ বাবে অপেক্ষা কৰি আছে পিতৃ বংগবন্ধু মুজিবুৰ ৰহমানৰ সৈতে সিয়াই তেওঁৰ শেষ দেখা বুলি ভাবিব পৰা নাছিল হাছিনাই তাৰ পাছতেই ৫ বছৰ শেখ হাছিনাক ভাৰতত আশ্ৰয় দিছিল তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনৰ ৩০ জুলাই বিমানবন্দৰত পিতৃ মুজিবুৰ ৰহমানে বিদায় দিছিল দুই কন্যাক সিয়াই আছিল পিতৃকন্যাৰ শেষ দেখা হাছিনাই জনা নাছিল পিতৃক হেৰুৱাব লাগিব পেছাত পাৰমাণৱিক বিজ্ঞানী হাছিনাৰ স্বামী তেতিয়া জাৰ্মানীত আছিল PhD কৰি আছিল তেওঁৰ কাষলৈ যাবলৈকে ভাৰতলৈ ৰাওনা হৈছিল হাছিনা কিছুদিন ভাৰতত থাকি জাৰ্মানীলৈ যোৱাৰ পৰিকল্পনা ঠিক ১৫ দিন পাছতে হাছিনালৈ খবৰ আহে যে তেওঁৰ পৰিয়ালক হত্যা কৰা হৈছে সেইদিনা পিতৃৰ মৃত্যুৰ খবৰ বিশ্বাসেই কৰিব পৰা নাছিল বাংলাদেশৰ সদ্যপ্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাই কেৱল বংগবন্ধুৱেই নহয় হাছিনা পৰিয়ালৰ ১৮ জন সদস্যৰ মৃত্যু হৈছিল সেই ঘটনাত মৃতকৰ মাজত আছিল হাছিনাৰ ১০ বছৰ বয়সীয়া ভাতৃও এই খবৰ পোৱা মাত্ৰকে শোকত ম্ৰিয়মান হৈ পৰিছিল শেখ হাছিনা পৰৱৰ্তী সময়ত সেই অভিজ্ঞতাৰ কথা নিজেই জনালে হাছিনাই কেনেকৈ ভাৰতৰ তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তেওঁক সহায় কৰিছিল দিল্লীৰ অভিজাত এলেকাৰ পাণ্ডাৰা ৰোডত হাছিনা আৰু তেওঁৰ পৰিয়ালক থকাৰ ব্যৱস্থা কৰিছিল ইন্দিৰা গান্ধীয়ে হাছিনাৰ স্বামী প্ৰয়াত MA ৱাজেদ মিয়াৰ চাকৰিৰ ব্যৱস্থাও কৰি দিছিল ইন্দিৰা গান্ধীয়ে নাম সলনি কৰি দিয়া হৈছিল তেওঁলোক দুয়োৰে হাছিনাৰ দুই সন্তান তেতিয়া সৰু হাছিনাই পৰিচয় গোপনে ৰাখি ৫ বছৰ দিল্লীত কেনেকৈ কটাইছিল সেই কথাও একাধিকবাৰ কৈ আহিছে বাৰে বাৰে হাছিনাক শেষ কৰাৰ চেষ্টা কৰা হৈছিল কেতিয়াবা গ্ৰেনেড আক্ৰমণৰ চেষ্টা চলাইছিল কেতিয়াবা গুলি কৰাৰ চেষ্টা কৰা হৈছিল বোমাৰেও শেষ কৰাৰ চেষ্টা কৰা হৈছিল প্ৰধানমন্ত্ৰী ইন্দিৰাই তেওঁক সকলো বিপদৰ পৰা ৰক্ষা কৰাৰ চেষ্টা চলাই তেওঁক এই দেশত সুকলমে ৰাখিছিল আকৌ হাছিনা ভাৰতৰ কাষ চাপিছে এইবাৰ হাছিনাৰ নিৰাপত্তাৰ দায়িত্ব সেনাৰ হাতত সেনাৰ বিমান ঘাটিতেই আছে হাছিনা এনেকৈ আৰু কিমান দিন কি হ'ব হাছিনাৰ পৰৱৰ্তী পদক্ষেপ সেই বিষয়টো জানিবলৈকে আগ্ৰহী এতিয়া বহুজন